হৰপুখত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত CPIMৰ ৰণসিঙা। গান্ধী ময়দানত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমবেত হ'ল হাজাৰ হাজাৰ লোক। বিজেপি ৰাজ্য সভাপতি ৰঞ্জিত কুমাৰ দাসৰ গৃহ সমষ্টিতে ৰণসিঙা আৰু গণসমাৱেশত অংশ ল'লে বৰ্ষিয়ান বাওঁপন্থী নেতা উদ্ধৱ বৰ্মনে। বৰ্ষিয়ান ৰাজনীতিক হেমেন দাস, হাইদৰ হুছেইনে সকীয়ালে চৰকাৰক। ঐক্যবদ্ধ সংগ্ৰামৰ বাবে ৰাইজক আহ্বান জনালে অজিত কুমাৰ ভূঞাই। হৰভোগত আজি যি সমাৱেশ হৈছে, ইমান মানুহৰ সমাগম আৰু তেওঁলোকৰ যি ধৈৰ্য আৰু সাহসৰ প্ৰদৰ্শন, তাৰপিছতে যদি কোনোবাই কয়, আৰু মই গোটেই অসম ঘূৰিছোঁ, কালি আহিছোঁ ধেমাজিৰ পৰা, মইতো ক'তো তেনেকুৱা স্তিমিত হোৱা দেখা নাই, দুৰ্বল হোৱা দেখা নাই। আজি এই সমাৱেশৰ মাজৰ পৰা যদি কোনোবাই স্তিমিত হোৱা বুলি কয়, তেতিয়াহ'লে এইটো চৰকাৰী ভাষ্য হ'ব, ৰাইজৰ ভাষ্য নহয়। কিন্তু আটাইতকৈ ডাঙৰ কথা যে আমাৰ এটা ঐক্যবদ্ধ আন্দোলনৰ সূচনা কৰিবৰ কাৰণে যিবিলাকে কা বিৰোধী শক্তি আছে, জাতীয় সংগঠন, ব্যক্তি সকলো এটা